হেল্ল' গাইজ, আমি এতিয়া মোৰ ভাইটিয়ে এয়া চুঙাত গাহৰি বনাব। এতিয়া চুঙাত এই গাহৰি মাংস ভৰাই আছে। ইয়াতে কি কি দিব লাগে? এইটো বাঁহ এডাল লাগিব, তাৰপিছত এইটো ভৰকা বাঁহ হয়, তাৰপিছত হেৰি দিছোঁ গাহৰি মাংস, মছলা পাতি গোটেই দিব লাগিব, তেল নিমখ আদি কৰি চব, তেজপাত দিছোঁ অলপ, মই পিঁয়াজ দিছোঁ, হালধি গোটেই দি কিনে এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া আমি খেৰৰ সোপা দিম, সোপা দি কিনে তাতে বনাম। এইটো খাবলৈ কি সোৱাদ হয়নে? তামান টেষ্টি। আজি খাব লাগিব। আজি উৰুকা বুলি আমি আজি এয়া গাহৰি চুঙাত বনোৱা খাম। আৰু এইফালে ইয়াতে আমাৰ মাছ আছে চালনীত। মাছ মানে এই চালনীত দি থৈছোঁ। কালি মাছ মাৰিছিলোঁ, আপোনালোকক ভিডিঅ' এটা দেখুৱাইছিলোঁ মই। এই মাছটো ইয়াতে আমি খালৰ পৰা মাছ, পুখুৰীৰ পৰা মাছ মাৰিছিলোঁ। ইয়াতে চালনীত দি থৈছোঁ। মানে এইটো শুকাই কেনে খালে বহুত ধুনীয়া লাগে। মাছটো মানে টেষ্টি হয়, খাই বহুত ধুনীয়া লাগে। আপোনালোকক মই বাৰু পিছত আৰু ভিডিঅ' বনালে দেখুৱাম আপোনালোক এইটো কেনেকুৱা খাই টেষ্টি লাগে। আজি উৰুকা বুলি সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে এই বিহুটি ভালে ভালে যায়। এতিয়া মই মোৰ ৰান্ধনী ঘৰত আহিছোঁ। ইয়াতে মিছেছে মাংস বনাই আছে। কি মাংস বনাইছা? মিছেছে অলপ লাজ কৰে, সেইকাৰণে কোৱা নাই বোলে, যা বুলি কৈছে মোক। কি মাংস বনাইছা? কি মাংস বনাইছা কচোন? হা? এতিয়া মই ইয়াত ছাগলী মাংস আনিলোঁ। ছাগলী মাংস এইটো খুলি দিচোন। 1.5 কিলো ছাগলী মাংস আনিছোঁ। মানে মোৰ মিছেছে ছাগলী মাংস খাই বহুত ভাল পায়, এইকাৰণে ছাগলী মাংস অলপ আনিলোঁ। আৰু বাকী হাঁহ আছে, গধূলি লোকেল মুৰ্গী হ'ব। এতিয়া মানে ছাগলীটো বনাব। ইয়াত ছাগলী মাংস মানে এইটো আপোনাৰ খাচী মাংস হয়। এইটো মই অৱশ্যে খাচী মাংস খাই বহুত ভাল পাওঁ, বেলেগ মাংসতকৈ। এইটো ছাগলী মাংস অলপ তেল দিছে, তেলটো অৱশ্যে খাই ভালে লাগে। মোৰ মিছেছে বনাই আছে সুন্দৰকৈ। পৰ্ক বনাই আছে। এয়া ধুনীয়া বনাই পৰ্ক, মানে খাবলৈ বহুত টেষ্টি হয়। মোৰ মিছেছ মানে আমাৰ কাষ্টৰ নহয়, মানে ST হয়। গতিকে ST মানুহটো আপোনালোকে জানেই কি মাংস বনাব, গাহৰি মাংস কি সুন্দৰ মাংস বনাব। আজি খাবলৈ বহুত টেষ্টি হ'ব। এবাৰ মই লাৰি দিছোঁ এইটো। মই অৱশ্যে মাংস বনাই বহুত ভাল পাওঁ। এবাৰ অলপ লাৰি দিছোঁ মই। এয়া মিছেছে সুন্দৰকৈ বনাই আছিলে। মিছেছে অলপ বেলেগ কামত গ'ল, মই অকণমান মানে লাৰিছোঁ, নহ'লে মাংসটো তলত লাগি যাব না। তলত লাগি গ'লে মাংসটো খাবলৈ বেয়া হ'ব। আজি বহুত ঠাণ্ডা পৰিছিল। ৰাতিপুৱা সোনকালে উঠিছোঁ, ইমান ঠাণ্ডা কুঁৱলী বা। তাৰপিছত মাংস আনিব গ'লোঁ, ছাগলী মাংস আৰু গাহৰি মাংস আনিব গ'লোঁ। এতিয়া আজি খোৱাহে কথা আৰু কিমান খাম। এয়া এবাৰ ঢাকনিটো লগাই দিওঁ ইয়াত। এতিয়া আমাৰ গাহৰি মাংসৰ এইয়া চুঙাত পুৰি আছে মোৰ ভাইটিয়ে। আৰু এইটো মোৰ ভাই বোৱাৰী হয়। আৰু তোমাৰ দেউতা হাই বুলি ক, এবাৰ হাই বুলি ক। এয়া আজি বহুত মানে ভাল লাগিব খাই। উৰুকা মাঘ বিহুটো এনেকুৱা মানে বহুত ফূৰ্তি লাগে, বহুত ভাল লাগে। মানে উৰুকাৰ দিনাখন ইমান ভাল লাগে। আমি ভেলাঘৰত ৰাতি আমাৰ মানে সকলোৱে মিলি এটা এই ভোজ ভাত খোৱা হয়। মানে তাতে এনজয় কৰা হয়, বহুত ভাল লাগে, ইমান ফূৰ্তি লাগে।
বাকী বিহুকেইটাতকৈ মানে মাঘ বিহু বুলি ক'লে বহুত ভাল লাগে। আপোনালোকক আৰু পিছত মই ভিডিঅ'বিলাক আৰু দেখুৱাই থাকিম উৰুকাত মানে কেনেকৈ ভোজ ভাত খোৱা হয়, কেনেকৈ কি কৰা হয়। আৰু ৰাতি আমি চুবুৰীৰ পৰা হওক আমি এইটো গছ আগতে মানুহবিলাকৰ চোৰ কৰি আনিছিলে, মানে এতিয়া আৰু সেনেকুৱা নাই। এতিয়া মানে গছ চোৰ কৰিব নোৱাৰি, কাৰণ আজিকালি মানুহবিলাক অলপ বেলেগ ধৰণৰ হ'ল। এতিয়া প্ৰত্যেক ঘৰৰ পৰা এডাল এডালকৈ গছ মানে আনি কেনে শুকান সৰিয়হক আনি কেনে আমি ধুনীয়াকৈ তাত হোম পুৰা বুলি কয়, এইটো হোম পুৰিম। আৰু ৰাতিপুৱা সকলোৱে উঠি তাত হোমটো পুৱাব যায়। আপোনালোকক ৰাতিপুৱাৰ ভিডিঅ' মই পিছত দেখুৱাম বাৰু নেক্সট ভিডিঅ'ত। মোৰ লগ আহি গ'ল, মানে আমাৰ লগ মানে মোৰ লগে হয়, মোৰ ভাইটিৰ মিতা হয়। ই এতিয়া আমাৰ ঘৰত এই বিহুৰ খবৰ ল'ব আহিছে, কি বনাইছে কি নবনাইছে খাব মানে আহিছে খবৰ ল'বৰ কাৰণে এটা। এয়া পিছে বিহুৰ আজি আয়োজন কেনেকুৱা? আয়োজন ঠিকে চলি আছে বৰ্তমান।